তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু মাৰে। নমস্কাৰ, মই নিতুল। আজি কাতি বিহু উপলক্ষে সমূহ অসমবাসীৰ মংগল আৰু শ্ৰীবৃদ্ধি কামনা কৰিলোঁ। আজি সকলো অসমীয়াই পালন কৰিব কাতি বিহু। তুলসী তলৰ চাকি গছিয়ে পোহৰাই তোলক ৰাজ্যবাসীৰ আশা আৰু আকাংক্ষা। শস্য শ্যামলা পথাৰ সোণগুটিৰে উপচি পৰি কৃষিজীৱী ৰাজ্যলৈ কঢ়িয়াই আনক সমৃদ্ধিৰ বতৰা। ইফালে কণ কণ ল'ৰা ছোৱালীয়ে তুলসীৰ তলত নাম গোৱাটো আন এক পৰম্পৰা। মুঠৰ ওপৰত এতিয়া প্ৰতিজন অসমীয়া প্ৰস্তুত হৈছে প্ৰাণৰ উৎসৱ কাতি বিহুটি উদযাপনৰ নিমিত্তে। কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ। অভাৱ অনাটনেৰে ভৰা এই সময়ত উদযাপিত কৰাৰ বাবে কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। আজি অসমীয়া কৃষিজীৱী ৰাইজে সেউজীয়া পথাৰত বন্তি জ্বলাই পুজিব লক্ষ্মীক। তুলসীৰ তলত বন্তি জ্বলাই অসমীয়াই ঘৰে ঘৰে পালন কৰিব কাতি বিহু। শৰতৰ নিৰ্মল পৰিৱেশত পথাৰৰ লক্ষ্মীক গৃহস্থৰ ভঁৰাললৈ আদৰি অনাৰ উদ্দেশ্যে ৰাজ্যত আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ এই বিশেষ দিনটোত ৰাজ্যবাসীয়ে পালন কৰিছে কাতি বিহু। ৰাজ্যৰ কোনো কোনো ঠাইত আকাশবন্তিও জ্বলোৱা হয়। কৃষকসকলৰ সমানে সমানে বিহুটিক আদৰিবলৈ পিছ পৰি থকা নাই গাঁৱৰ জীয়ৰী বোৱাৰী সকলো। তেওঁলোকে আগ চোতালত ৰোৱা তুলসীৰ তল চাফ চিকুণ কৰি বোকা পানীৰে মচি সজাই পৰাই তুলিছে। তদুপৰি এই বিহুটিৰ আন এক আনুষাংগিক পৰম্পৰা অনুসৰি গয়াই থুৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ জাকে জাকে যুৱক যুৱতী আৰু মহিলাসকলে পথাৰলৈ গৈ হাঁহি ধেমালিৰে ৰবাব টেঙা খায় তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিলৈ দলিয়াই দি আনন্দত আত্মহাৰা হৈ পৰে। আকৌ এবাৰ মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভকামনা যাচিলোঁ। আশা ৰাখিলোঁ আনন্দ আৰু উল্লাসৰ মাজেৰে আপোনালোক সকলোৱে কাতি বিহুটো উদযাপন কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে। ধন্যবাদ।